মা তুমি কান্দিছা? নাই কন্দা শুন। নাকান্দিবাচোন মা, মই আছো নহয় তোমাৰ কাষত। তুমি কান্দিলে মই বৰ কষ্ট পাম। নাকান্দো শুন, তোমাৰ বাবেইতো মই আছো। টোপনি যোৱা দেই, গধূলি আকৌ কিতাপ পঢ়িব লাগিব নহয়। হ'ব মা, তুমি কিন্তু নেকান্দিবা। ঠিক আছে শুন, তুমি শুৱা এতিয়া দেই। দেউতাৰে নোহোৱাৰে পৰা তোক বৰ কষ্টৰে ডাঙৰ কৰিছো অ মইনা। তই জান মইনা, তোক লৈ যে দেউতাৰে বৰ ডাঙৰ ডাঙৰ সপোন দেখিছিলো মইনা। তই সেই সকলোবোৰ সপোন পূৰণ কৰিব লাগিব মইনা। তই ডাঙৰ মানুহ হ'ব লাগিব মইনা। এ মইনা, মা তই তই কি একেবোৰ কথাতে চিন্তা কৰি আছ নেকি? তই নুবুজিবি আমি ক'ত নুবুজিম। সদায় সদায় এনেদৰে থকাতকৈ ছিঙি পেলাবি আমাৰ বন্ধু তই এনাজে যাম। তই ভুল নুবুজিবিচোন, আহ বহিয়া। চা মইনা, মই চিধাকৈ কৈছোঁ, বন্ধুত্ব এনেকৈ কৰে জানো? সুখ দুখ আমিও বুজোঁ, আৰু আমি লগ হোৱা আজি ইমান দিন হ'ল। আমাৰ কি তোক এনেকৈ দেখিলে ভাল লাগে নেকি? হ'ব মই যাওঁ, বুজিছ? ৰচোন ভাই, শেষত তই আছগৈ। তই যদি এনেকুৱা কৰ, মইনো কাৰ লগত থাকিম? হে হ'ব, মই আৰু তোৰ ৰামায়ণ নুশুনো। ব'ল, মায়ে ভাত খাবলৈ মাতিছে। ভাত এতিয়া যাওঁ জানো? ব'ল ব'ল ব'ল, একো নহয় ব'ল, মায়ে মাতি পঠাইছে। এই সময় এক দুঃসময়, চাৰিওফালে আতংক। কিন্তু কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজিকালি মানুহবোৰৰ কি হ'ব ধৰিছে নহয়। পৃথিৱীখন ক'ৰ পৰা ক'লৈ গতি কৰিছে একো ধৰিবই নোৱাৰা হৈছে। হেৰা, শুনিছানে? গৈছো। কওকচোন। হেৰা, এই গাখীৰ খেৰালেনে? তাকে মই জলপান যোগাৰ কৰি আছিলো। যোৱা, সোনকাল কৰিবলৈ ক'বা, সি হাতলৈও যাব লাগিব নহয়। হ'ব বাৰু। মাজনী, দেউতা, আজি তুমি কি পঢ়িছা? আজি দেওবাৰ নহয়, মই ছবি আঁকিছো। বাৰু, তুমি এই ৰঘু দাদাক মাতিছে বুলি কোৱা, যোৱা। হ'ব দেউতা। ৰঘু খুৰা, এওঁ আকৌ ৰঘু, মানে আমাৰ গাঁওবুঢ়া ঘৰৰ কাম কৰা ল'ৰা। দেউতা, মোক বোলে মাতিছিলে? তই আজৰি হলি নে? হৈছো বাৰু, কিন্তু এই গোবৰখিনিহে পেলাবলৈ আছে। তই সোনকালে আজৰি হৈ ল, তই এপাক বজাৰৰ পৰা আহিবগৈ লাগিব। ঠিক আছে দেউতা। বাৰু, ময়ো গাঁৱৰ ইটো মূৰৰ পৰা আহোঁগৈ। হ'ব দেউতা। ৰ'বচোন, তাক কিবা এটা খাই যাবলৈ দিয়ক। দিয়ক তেনেহ'লে। দিয়া দিয়া।
আৰু শুনচোন কিবা লাগে যদি লৈ আহিবি নাই আইদেউ মোক একো নালাগে এই নহয় তই এতিয়া ডেকা হৈছ নহয় নাই মই ডেকা হোৱা নাই নহয় অ' আমিও বুজো দে তই আছ কাৰণেহে আমিও নিশ্চিন্তকে আছো এতিয়াৰ পৰা দায়িত্ববিলাক অকণমান গা পাতি ল'বলৈ ল হ'বচোন দেউতা আপোনালোকে চিন্তা নকৰিব মই আছো নহয় জন্ম হৈয়ে মা দেউতাক হেৰুৱালো আপোনালোকেই মোৰ সকলো আৰু আপোনালোকৰ কথা আখৰে আখৰে পালন কৰিম হেৰা ল'ৰা ডেকা হৈছে বুজিছা বাৰু যা তই বজাৰৰ পৰা আগে ঠিক আছে দেউতা আইদেউ কোনফালে যায় এই তহঁতৰ ঘৰৰ পৰাই আহোঁ কিবা কাম আছে দেউতা আছে নাই বাৰু ঘৰত আছে জক মই বজাৰৰ পৰা আহোঁগে হ'ব হ'ব মাকণ দেউতা সময়ত ওলালিহি যে এই বহিয়া হ'ব দেউতা বাৰু কচোন মাকণ কিহৰ কামত ওলালিহি ক'ৰ পৰানো আৰম্ভ কৰোঁ ভাবিয়েই পোৱা নাই দেউতা এখেত ঢুকুৱাৰ পৰা ল'ৰাটোলৈ চলিবলৈ বৰ কষ্ট হৈছে সকলোৰে ঘৰত গৈ কামো বিচাৰিব নোৱাৰোঁ সকলোৱে বহুত বেয়া দৃষ্টিয়ে চায় এতিয়া আপুনিহে কওকচোন দেউতা মই কি কৰোঁ এতিয়া যদি আপুনি অলপ সহায় কৰি দিয়া হ'লে বহুত উপকাৰ হ'ল হয় দেউতা হেৰা বাৰু ৰচোন হেৰা শুনিছা মা কণ মইনা আহিছে তহঁত কেতিয়া আহিলি হেৰা এইবোৰ অসহায় হৈ আমাৰ ওচৰলৈ আহিছে মই ভাবিছোঁ তোমাৰ সহায়ৰ হাত বটাবলৈ এক মাহেকীয়া হিচাপত কিবা এটা দি ৰাখিলে কেনে হ'ব ময়ো ভাবিয়ে আছিলোঁ মা কণ তহঁতি আজি আহিলি ভালেই হ'ল ভিতৰলৈকে আমাৰ এই কণমানিকেইটাক চিনি পাইছেনে সৰু মইনা আৰু সৰু সোণমণি এইটো ছোৱালী বস্তুহে তুমি গাড়ী খেলা আকৌ এইটো তোমাকহে দিছো লোৱা তোমাক মই মৰমতে দিছো লোৱা মইনা তই আজি অকলে অকলে আহিছ যে মোৰ লগতে যাবি উঠ ৰঘু খুৰা উঠ উঠিলি নে উঠিলো ধৰি ল'বি দেই এইগৰাকী আমাৰ গাঁওবুঢ়াৰ একমাত্ৰ জীয়ৰী মানে আমাৰ নায়িকা সোণমণি Good morning, sit down please. ই হৈছে ৰাহু মানে আমাৰ কাহিনী ভিলেন মানে সৰু সুৰা ভিলেন মানে ক'ব গ'লে স্কুলৰ উৎপতীয়া ল'ৰাটো
এইজন আকৌ কেতু মানে আমাৰ ৰাহুৰ বেষ্ট ফ্ৰেণ্ড মানে দুইটা বিয়াত উৎপতীয়া আৰু এওঁ হৈছে মইনা মানে আমাৰ কাহিনীৰ নায়ক মানে ক'ব গ'লে মই আকৌ অভি আৰু বেদ মানে আমাৰ মইনাৰ বেষ্ট ফ্ৰেণ্ড ঐ ৰচোন কি হ'ল দেখা নাপাওঁ নেকি তহঁতে চাই চিতি যাবি আকৌ তোৰ কি হ'ল ঐ কি হ'ল তোৰ হা তোৰ কি হ'ল মানুহ চিনি নাপাওঁ নি তই চাইছ কি হ'ল তই ক্লাছত যোৱা নাই যে ছাৰ মানে আমি আলোচনা এটা কৰি আছিলোঁ কৈ দে ঠিক আছে হ'ব ক্লাছলৈ যায় এতিয়া আজি বাচি গলি তই চাই ল'ম তহঁতক হ'ব ময়ো চাই ল'ম তহঁতি পাগলৰ দৰে কিয় কাজিয়া কৰিছ কিয় মাৰ খালে সিহঁতক সুধিল না কি সোণমণি বেগত চিঠি ভৰাই থৈছিলে ঐ মইনা ৰ ঐ তহঁতি কি সদায় এনেকে থাকিবি নি বুবা হৈ তহঁতৰ কাৰণে আমিও মৰি আছো মই কি ছোৱালীজনী হৈ আগে কম নেকি নকওঁ যা ঘৰৰ পৰা যালৈকে চাই দিয়ে তালৈকে বিয়া হওঁ পৃথিৱীত কি ল'ৰা নাইকিয়া হৈছে নেকি নাজানো আৰু দেই তহঁতিহে জানো তহঁতৰ ভাল দিন আহিলেহে আমাৰ ভাল দিন আহিব বুজিছ তিনিওটাই বন্ধুত্ব বজাই ৰাখিছে হ'ব যাওঁ ব'ল দেৰি হ'বগৈ Response your roll number 1, 2, 3, 6, 8. Present, ma'am. 10. Present, ma'am. 12, 13, Yes, ma'am. 16, 18. মইনা নাই অহা আজি মেম আহিলা ঐ কাবা যে কিছে শুনাচোন কোৱা আজি সি নাহিল নেকি কোন নাহিল মইনাৰ কথা কৈছো কি কোৱা আকৌ কিয় নাহিলে কালি কথাবোৰৰ কাৰণে সি অকণমান মনত কষ্ট পাই আছে আৰে নাপাবনো কিয় বেলেগে যদি চিঠি দিয়ে তোমালোকে কথাবোৰ কিয় এনেকে কৈছা মোৰ গাতনো কি দুখ আমি মাতিছিলোঁ তাক
খালি সি আজি নাহো ক'লে। আৰু আজি তাক কিবা খঙত থকাৰ দৰে লাগে। গম পাইছোঁ বোপাটো কি হ'ল। শুনাচোন, মই আজি তাক লগ ধৰিবই লাগিব। তোমালোকে মোক সহায় কৰি আৰে দিয়াচোন। তুমি লোকেশ্যনটো কোৱা। তোমালোকে তাক আহঁতৰ তললৈ লৈ আহিবা। মই ছুটি বিচাৰোঁগৈ। আৰু আমি তোমালোকৰ কথা মই কেনেকৈ জানিম? তই সোমাব পাৰোঁনে? আহ কিহৰ কাৰণে আহিছ? কি আছে এখনত? ছাৰ ইয়াৰ গা ভাল নাই। গাটো ভাল নহয় ছাৰ। ইয়াৰ গা ভাল নাই, কিন্তু তই আহিলি যে। ছাৰ পেটটো বৰ বিষ ছাৰ, থাকিব পৰা নাই ছাৰ। পায়খানা কৰা নাই? নহয় ছাৰ, ৰাতিপুৱা বিষ ছাৰ। এই ভাওটো আগৰ ভাওটোৰ দৰে একে দিলি মানে? নহয় ছাৰ, এইবাৰ সঁচাকৈ বিষাইছে ছাৰ। চেহেৰাটো দেখিছেন তেনেকুৱা লগা নাই? নহয় নহয় ছাৰ, ইয়াৰ সঁচাকৈ কৈছোঁ। পাছৰ ক্লাছটো চাগে তহঁতৰ টাইম ক্লাছটো আছিল চাগে। ছাৰ যেনে তেনে ছুটি, ছাৰ যেনে তেনে ছুটি দিয়ক ছাৰ, থাকিব পৰা নাই। ক্লাছ ৰুমত টিচাৰ সোমালে বিষ ভাল হৈ যাব। তহঁতি যাবিনে ক্লাছলৈ নে ইয়াত থাকিবি? নে মই পঠাব লাগে? হা গলি নে? যা যা। কৈছোঁ ছাৰ, ব'ল 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 ব'ল। বুজিলা মন চন মাৰি বহি আছো যে। কেলা কি চকুলপি, কি কেছ হ'ল? আমাক ছুটি নিদিলে নহয়। ছুটি নিদিলে? ছুটি আকৌ কেলে? কেলে অথনি হোমনে কৈছিলে নাই মইনাক ক'বলৈ, সেইটো এটা ক'ব লাগিব নহয়। ক'ব লাগিছিল ন কথাষাৰ। কি হ'ব এতিয়া? প্লেন বি। কি প্লেন বি? বেদকটো আহিবলৈ নিদিলে। অঁ দমে পেলাই দিবই। বৈ তই যা, বেগটো লৈ যা। মই বেগকেইটা লৈ আহিছোঁ। যা যা, তই ৰেডি হ। সেই সৰস্বতী মাতৃ বচা বাৰু দেই। এই বেগ ল বুজিলা চাইকেল। এই চাইকেল পাতে বৈ। বৈ 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 বৈ। চিগাৰেট এটা দিয়কচোন। পইচাটো আহি দি আছো দেই। এজনক আকৌ চিনাকি কৰোৱাই নাই নহয়। এজন হৈছে মামা, মানে গাঁওখনৰ শকুনি মামা। এজন আকৌ শকুনি মামাৰ তুলনীয়া ভাগিন, মানে আমাৰ মলয় ভাগিন। হে মামা, হেল্ল'। ভাগিন ক'ত আছ? মই দোকানতে আছো। এই পালোৱে মই পালো দোকানৰ মুখত। আহ জল্দি আহ। মামা ভাগিন আহিলি যদি চাদা অকণ মাৰ আৰু। এই মাৰিছোঁ মামা মাৰিছোঁ। ব'লা ব'লা। চোলাটো সলাই ল'ম। এই আজি গাঁওখনৰ চক্কৰ এটা মাৰি আহিম। হেট কেলা। কি হলো? আবতত কপৌ ফুলিল যে। ঐ এই ভৰ দুপৰীয়াখন কিহে পালে তোক? কি হলো তোৰ? মনোবত ৰাখিছ নেকি? বোল ইয়াত দিছো চাচোন। মাতবোৰ নকওঁ যদি যাওঁগৈ দে। খাবলৈ ভাল পোৱাৰ কাৰণেহে ঘৰ পাই আনিছিলো।
এই যে তোৰ কোনোবাই খবৰ ৰাখে, তই জানো কেতিয়াবা খবৰ ৰাখিছ? তই স্কুললৈ নাহিলে ময়ো চটফটাই মাৰো। অংক ছাৰে যে তোৰ কাণ পকাই ময়ো কষ্ট পাওঁ, সেইবোৰ জানো জানিবলৈ চেষ্টা কৰিছ? শিকিম দে অংক। এইকেইদিন অলপ খেতি পথাৰ লাগি থাকিব লগা হৈছে আৰু সেইকাৰণে স্কুললৈও যাব পৰা নাই। বাৰু তই মোক এটা কথা কচোন, তই কি এইখিনি কথা ক'বলৈকে আলে মাতিলি নেকি? মই যাওঁ দে। এই ৰ যাওঁ বুলি ক'লে যাব নোৱাৰ নহয়। তই গুচি গ'লে মই ইয়াত অকলে অকলে বহি থাকিম নেকি? চা ছোৱালী বা দেই দে, মোক ঘৰ যাব দে। এই ৰ তোৰ লগত মোৰ কথা আছে। ঐ হাতখন এই দে, মানুহে দেখিলে কি হ'ব? দেখিলে দেখক ক, কি কৰিব? তই মোক কালিৰ পৰা বেয়া পাই আছ ন? নাই, কিয় বেয়া পাব? তেনেহ'লে কালি ক্লাছলৈ কিয় নাহিলি? বহুত কাম আছে। আগফালৰ মাটিখিনি ৰুবলৈ দিবলৈ আছে আৰু যিহে ৰ'দ, গোটেই মাটিবোৰ চিৰাল ফাট মেলিছে। অঁ, তই মানে সেইকাৰণেহে স্কুল অহা নাছিলি। মই আকৌ বেলেগ কিবাহে ভাবিছিলোঁ। ভাবিবি তই, তোৰতো বেলেগ কাম নাই আৰু বেলেগ ভাবিবলৈ মইনো তোৰ কোন হয়? কোনো নহয় তই মোৰ। কোনো নহয় কাৰণেতো ইয়াত মই তোক লগ কৰিছোঁ। কোনো নহয় কাৰণেতো সৰুৰে পৰা মনৰ মাজত তোক ৰাখিছোঁ। কি ক'ব খুজিছ ছোৱালী? ভালকৈ বুজাই কচোন। অত বছৰ দিন তোৰ কাৰণে ৰখি আছোঁ, কেতিয়া আহি তই মোক মনৰ কথাবোৰ কবি? তই ভবা মতে সকলো কথা নহয়ও ছোৱালী। কিয় নহয়? সকলো কথা তই মনৰ মাজত কিয় লুকুৱাব চেষ্টা কৰ? সৰুৰে পৰা তোৰ লগতে ডাঙৰ হৈছোঁ। তোৰ মনৰ মাজত কি চলি আছে সেয়া মই ভালকৈ জানো। মই কি ভাল পাওঁ, কি বেয়া পাওঁ সেইবোৰ খবৰ ৰাখিব পাৰ, কিন্তু ওচৰলৈ আহি ভাল পাওঁ বুলি ক'ব নোৱাৰ। মোৰ কাৰণে সেইবোৰ অসম্ভৱ ছোৱালী। তই কিয় তেনেকৈ কৈছ মইনা? তই সকলোবোৰ বুজিও অবুজন নকবি। ইয়াত অবুজনৰ কথা নাহে মইনা। স্কুলত এতিয়া সকলোৰে মুখে মুখে আমাৰ কথা। স্কুলত সকলোৱে এইটো কথা নাজানে যে আমাৰ মায়ে তহঁতৰ ঘৰত এতিয়াও কাম কৰে আৰু তোৰ দেউতাই আমাক সৰুৰ পৰা বহুতখিনি সহায় কৰি আহিছে। সেইকাৰণে তেওঁৰ লগত মই নিমখ হাৰামি কৰিব নোৱাৰোঁ। চা মইনা, ময়ো তোক ভাল পাওঁ, তয়ো মোক ভাল পাওঁ। ইয়াত নিমখ হাৰামিৰ কথা ক'ৰ পৰা আহিল? চা সোণমণি, মই স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। চা ছোৱালী, মই সম্পৰ্কটো গঢ়িব পাৰিম, কিন্তু কোনো কিন্তু নাই। সময়ত যি পৰিস্থিতি হয় তই মানি ল'ব পাৰিবি। কিয় নোৱাৰিম? মোৰ ভাল পোৱা ইমান দুৰ্বল নহয়। তোৰ মোৰ সম্পৰ্কৰ কাৰণে আমি মা দেউতাৰ সন্মান কেতিয়াও হানি কৰিব নোৱাৰোঁ। পৃথিৱীখন যোনটো দিশত গতি কৰিছে আমি সেইটো দিশত কেতিয়াও যাব নোৱাৰোঁ। তই পাৰিবিনে ছোৱালী? পাৰিম। তই সঁচাকৈ পাৰিবিনে সোণমণি? পাৰিম। অঁ, তোৰ স্কুল ছুটি হ'ব হ'ল, যা ব'ল। ঐ মামাইছো, ঐ পলা পলা, ঐ মামাইছে পলা 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 পলা। মামাৰ প্ৰেমৰ গোন্ধ। তাকেহে পায়। চা ভাগিন, মামাৰ ভয়ত সিহঁত গোটেইকেইটা পলাল। সঁচাকে দেই মামা, মামাৰ প্ৰেম গোন্ধ। সেইটোৱে ভাগিন, য'তেই প্ৰেম হয় তাতেই মামাৰ ভয়। মামা ধৰি আনি মুচৰি পেলাও নি সিহঁতক? নালাগে ভাগিন, চাদা মাৰ। চাদাটো ৰেডি। দে দিম ধৰক কেলা ৰ। আইহঁত তহঁত দুজনী এইফালে আছোন অকণমান। আইতা গৈছো। এই দুগৰাকী হৈছে আমাৰ গোটেই গাঁওখনৰ সুন্দৰী যুৱতী, মানে বৰষা আৰু তৃষ্ণা। কোৱাচোন আইতা। তহঁতৰ কাৰণে মোৰ বৰ চিন্তা হৈছে অ'। দুজনী গাভৰু ছোৱালী মইনো কিমান দিন এনেকৈ ৰাখিম? আইতা, তুমিনো এইবোৰ কেলে চিন্তা কৰি আছা?
আমি আছোঁ নহয়। আইহঁত মইনো আৰু কিমান দিন জীয়াই থাকিম, আৰু মই মৰাৰ পিছত তহঁতৰ আইতা তোমাৰনো আজি কি হৈছে? এনেকৈ নক'বাচোন, আমি বৰ কষ্ট পাইছোঁ। নহয় অ', আজি তহঁতৰ মা দেউতালৈ বৰ মনত পৰিছে অ'। আইতা তুমি নেকান্দিবাচোন, আমি বৰ কষ্ট পাইছোঁ। ভাগিন মামা কেলা আজি চোন হেং মাৰিছে বৰ। টেঙাই খাই দিওঁ। নাই টেঙা খাব নোৱাৰি কেলা। তেনেহ'লে কি কোৱা যায়? বহুত দিন গাহৰিটো খোৱা নাই বুজিছ ভাগিন, গাহৰিটোকে খাই দিওঁ নেকি আজি। গাহৰি ধেৎ কেলা ভয় খুৱাই মাৰিবিচোন। টেঙা খাম, টেঙা বৈ মামা। এই লেউৰা ছোৱালীবোৰ কথা কি কয়? লেউৰা ছোৱালী? ল'ৰা ছোৱালী। আচ্ছা ল'ৰা ছোৱালী সেই বুলি কবি। বল ভাগিন খাওঁতকে ঘৰত গাটো ধুই গাঁও বুঢ়া ঘৰৰ পৰা আহোঁ। ব'লা মামা। বৈ বৰদেউতা, অ' বৰদেউতা। কোন হয়? আছেনে? আছো সোমাই আহা। তোমালোক হয় বৰদেউতা। বাৰু কোৱাচোন কি কাৰণতনো আহিলা? ৰচোন ভাগিন, মানে কাৰণটো বৰ বিশেষ নহয় বৰদেউতা। আমাৰ যে সোণমণি আৰু এই যে আপোনালোকৰ ঘৰত কাম কৰে কি আছিল? মাকন। হয় বৰদেউতা, সেই মাকনৰ পুতেক মইনা। আমি সেই দুয়োটাক নৈ পাৰত দেখি থৈ আহিছোঁ। হয় কি ক'লা? হয় বৰদেউতা, দুয়োটাকে নৈ পাৰত গা ঘেলাই বহি থকা দেখি থৈ আহিছোঁ। মোৰ মতে দুয়োটাৰ মাজত কিবা এখন চলি আছে যেন পাওঁ, নে কি কোৱা? নহয়নো কি মামা, এই গাঁওখনৰ সেই ইমুৱে সিমুৱে অকল এইবোৰ কথাই। তাকে এতিয়া গাঁওবুঢ়া ঘৰৰ ছোৱালী হৈ যেতিয়া হ'ব বৰদেউতা। হ'ব, তোমালোক এতিয়া যাব পাৰা। ভাল বাৰু বৰদেউতা, ব'লা ভাগিন ব'লা মামা। ৰবিচোন মাকন। কওকচোন দেউতা। তোৰ লগত এটা বিশেষ কথা আছে মাকন। হয় দেউতা। মানুহে উচ্চাকাংক্ষা তাৰণাত পৰি বাওনা হৈ সেই আকাশৰ চন্দ্ৰটো পোৱাৰ হাবিয়াস কৰে। মানে দেউতা? কিন্তু তই যিখন ঘৰৰ পৰা তোৰ পেটৰ ভাত মুঠি মোকলাই আছ, আৰু যিখন ঘৰৰ উপাৰ্জনে তই তোৰ ল'ৰাক ডাঙৰ হোৱাৰ সপোন দেখি আছ, সেই ঘৰখনৰ লগত যদি তই এনেকুৱা কাম কৰ, তেনেহ'লে মই বৰ কষ্ট পাওঁ মাকন, বৰ কষ্ট পাওঁ। মানে দেউতা আপুনি এইবোৰ কি কৈ আছে মইচোন ধৰিবই পৰা নাই। বুজিও নুবুজা হ'লে কথাবিলাক বুজাবলৈ জটিল হয়। তোৰ ল'ৰাই মোৰ ছোৱালীৰ লগত সংসাৰ কৰাৰ সপোন দেখিছে। নাই দেউতা, মইনা এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। মই তাক ভালদৰে জানো দেউতা, সি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। জান মাকন, অভাৱ কি বস্তু মই ভালদৰে জানো। মোৰ ঘৰৰ ছোৱালীয়ে আজিলৈকে কোনো অভাৱত থকা নাই, আৰু জানি বুজি তাইক মই বাৰু যা মাকন, তই কথাবিলাক তোৰ ল'ৰাটোক বুজাবি, আৰু ময়ো আমাৰ তাইক বুজাবলৈ চেষ্টা কৰিম। যা এতিয়া। ৰঘুদা, বৰষা দেখোন, তোৰ আকৌ কি হ'ল? ৰঘুদা চাইকেলখনৰ চেণ্ডাল পৰিল পাই। মই বৰ লৰালৈকে আহিলোঁ নহয়। আপুনি যাওক নহ'লে। ৰহে যাওঁ, হাত
আপুনি কোনোবা এফালে যায় হ'বলা। এই আমাৰ সোণমণিজনীনো কিনো কৈছে জানো, এতিয়ালৈকে ঘৰলৈ অহা নাই। তাইকে বিচাৰি আহিছোঁ। অঁ আজি ময়ো স্কুল নগ'লো নহয়। বাৰু আপুনি ঠিকে আছেনে? আছোঁ দেই। আপুনি কথাবোৰ কি ভাবিছেগৈ? কি কথা অ'? আপুনি নজনাৰ ভাও নধৰিবচোন। অঁ বুজিছোঁ দে তোৰ কথা। তইতো জানই নিজৰ বুলিবলৈ কোনোৱেই নাই, আৰু কাৰোবাক আপোন কৰাৰ কথা মই ভাবিবই পৰা নাই। আপুনি জানেইচোন এই পৃথিৱীত আইতাৰ বাহিৰে আৰু মোৰ কোনো নাই। ময়ো বিচাৰোঁ প্ৰিয়জনৰ মৰমবোৰ সাহস হোৱাটো। হ'বচোন দে, তই যাগৈ যা, ভগৱান আছে নহয়, যি কৰে কৰিব দে। মা অ' মা কি হ'ল তোৰ? একো নাই হোৱা। কালি ৰাতিপুৱা মই যোৰহাটলৈ যাব লাগিব, ইণ্টাৰভিউ এটা আছে। তইনো মোক কিমান লোকৰ ঘৰে ঘৰে কাম কৰি খুৱাই থাকিম? সমাজখনে মোকো হাঁহিব ধৰিছে। হ'ব দেচোন, তয়ো সেই দেউতাৰ দৰে চিন্তাবোৰ মনলৈ নানিবি। এই তোৰ বয়স উকলি যোৱা নাই নহয়। তই যিদিনা ঘটিবি সেইদিনাৰ পৰা মই কামলৈ নাযাওঁ দে, তোৰ ধনেৰে খাম। আৰু চাকৰি বুলি ক'লেই যে আজিকালি চাকৰি নাপায় সেইটোতো ময়ো বুজো ন। লাহে লাহে সকলো ঠিক হ'ব চাবি। আৰু আজি ভালকৈ পঢ়ি যাবি, কাইলৈৰ কাৰণে ভালকে যাবি। তাকে ভাবিছোঁ, কাইলৈ পৰীক্ষাটো ভালকৈ দিব লাগিব, চাকৰিটো যেনে তেনে ল'ব লাগিব। আৰু শুন আকৌ মা, তোৰ আৰু দেউতাৰ সপোনবোৰে মোক এদিন সফলতাৰ বাট দেখুৱাব। মইনা, মা আজি তোৰ ভোক লগাই নাই নেকি? নাই লগা মা, কিবা ভয় ভয়হে লাগি আছে। আৰু এই বাওঁ চকুটো যে বৰকৈ লৰিছে। সেই এই অযথা চিন্তাবোৰ বাদ দে তই। এটা কাম কৰ, তই ভাত খাই দে গৈ নহ'লে যা। চা মইনা, ঘৰখনত মানুহ আছো অকল আমি দুটা। তই যদি নেখাও বুলি কওঁ মইনো কেনেকৈ খাওঁ বাৰু? হ'ব দে তই ক, মই আছো। হ'ব দে। হেল্ল', অঁ কোৱা, ৰ'বা। শুন, দেউতা নোহোৱাৰ পৰা মই তোক বৰ কষ্টৰে ডাঙৰ কৰিছোঁ। তোৰ বাদে মোৰ কোনো নাই এই পৃথিৱীত। আজি গাঁওবুঢ়া দেউতাই মোক বহুত কথা শুনালে তোৰ আৰু সোণমণিক লৈ। তই হেনো সোণমণিক চা মইনা, মই সঁচা মিছা একো নাজানো,
কিন্তু আজি বৰ কষ্ট পালোঁ। আমি সৰু মানুহ শুন, তইচোন জানই গাঁওবুঢ়া দেউতাই আমাৰ বাবে কিমান কি কৰি থৈছে, আৰু সেইখন ঘৰতে যদি কথাবোৰ সঁচা হয়, মই নিজক আৰু তোক কোনোদিন ক্ষমা কৰিব নোৱাৰিম শুন। যামগৈ মই দেউতাৰ কাষলৈ, অজান দেশলৈ, এটি মা। অ' মা, অঁ গৈছোঁ ৰ। ওলালিয়ে নেকি? অ' মা, ভালদৰে যাবি যা। মই গৈ থাকোঁ তেতিয়াহ'লে। শুনচোন, অঁ তোৰ ওচৰত পইচা আছে জানো? আছে মা। ৰচোন ৰ। ল এইটো, ভালদৰে দিবি। হ'ব মা। অঁ এইডোখৰ দুটা একেলগে যাওঁ বৈ। মই না দেখোন। অঁ ৰঘুকাই, ক'ৰবাত যাওঁ হ'বলা। এই যোৰহাটৰ পৰা আহোঁগৈ, পৰীক্ষা এটা আছে। দায়িত্ব ভাল হ'লো বুজিছ। উঠ উঠ উঠ। নালাগে নেকি ৰঘুকাই? চা মইনা, এই ৰঘুকাই থকালৈকে একো টেনচন নলবি, তই উঠচোন। আপোনাৰ দিগদাৰহে হ'ব। উঠচোন। বলক বলক। অঁ উঠ। এই ৰচোন, কেলে ইমান সোনকাল কৰিছো? ইণ্টাৰভিউ ভাল হৈছে, চাহ একাপ খাই যাওঁ। বলচোন বৈ 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 পিছত খাব দিম বৈ। চলা বল বল বল, ফটাফট বল। মা, তোৰ পৰাই মই পৃথিৱীখন দেখিলোঁ। দেউতাৰ অবিহনে জানো তোৰ তাৰ ঋণ মই কোনোদিন বুজিব নোৱাৰোঁ। এই কথাবোৰ মই মিছা বুলি নকওঁ, কিন্তু মই কথাবোৰ সুতমণিক বুজাইছিলোঁ মা। তাইহে তই মোক ক্ষমা কৰি দিবি মা, মই বৰ ডাঙৰ ভুল কৰি দিলোঁ। জানো জানো মই ভালদৰে, এই ভুলৰ কোনো ক্ষমা নাই। মই তোৰ কথা আখৰে আখৰে পালন কৰিম, মই কথা দিছোঁ। তই একো চিন্তা নকৰিবি, আৰু তই মোক কোনোদিন এৰি যোৱাৰ কথা নকবিচোন মা। মই মনত বৰ কষ্ট পাওঁ, মই তোৰ অবিহনে কেনেকৈ থাকিম বাৰু।
মই নোৱাৰো মা, মই সকলোখিনি ঠিক কৰি দিম। মই তোক কথা দিছোঁ, এটি মই না। তই আচনা ভিতৰলৈ সোমাই আহ। বহচোন বহ। তোৰ কি হৈছে মইনা? কিয় তই মোৰ পৰা আঁতৰি আছ? মই যদি কিবা ভুল কৰিছো মোক শাস্তি দে। এবাৰ মোলৈ চাচোন। কিয় তই এনেকুৱা কৰিছ? মই নোৱাৰা হৈছো এনেকে। হ'ব বুজিছো দে, তোৰ নীৰৱতাবোৰে মোক সকলো বুজাইছে। এবাৰ যদি মোৰ কথা বুজিবলৈ তই চেষ্টা কৰিলিহেঁতেন। তোক মই কিমান লগ ধৰিবলৈ চেষ্টা কৰিলো, কিমান ফোন কৰিছিলো, কিমান মেছেজ কৰিছিলো। এবাৰ জানো মোৰ কথা চিন্তা কৰিছিলি? হেৰুৱাৰ বেদনাবোৰে মোক সকলো পাহৰালেও মাতৃহুকে পিতৃহুকে মোক তিল তিলকৈ দহিছে। নাজানো ভগৱানে মোক কিহৰ ইমান শাস্তি দিছে। সোণমণি, মই তোক মোৰ অভিশপ্ত জীৱনৰ লগত সাঙুৰিব নোৱাৰো। তই 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 এবাৰ বুজচোন। বুজিছো, আজি মোৰ বিৰহী হিয়াৰ কান্দোন শুনিবলৈ কোনো নাই। চা সোণমণি, তই পাৰিব লাগিব সোণমণি। তইতো কৈছিলি আমাৰ প্ৰেমত যি পৰিস্থিতি হয় তই মানি ল'ম বুলি। তোৰ প্ৰেম ইমান দুৰ্বল নহয় সোণমণি। তই পাৰিব লাগিব সোণমণি, তই পাৰিব লাগিব। তোৰ প্ৰেম ইমান দুৰ্বল নহয় সোণমণি। তোৰ কি হৈছে মইনা? তোৰ এনে ভয়ংকৰ ৰূপ দেখি মই বৰ ভয় খাইছো। তোৰ অবিহনে মই থাকিব নোৱাৰো। তই মোক বেয়া নাপাবি অ ছোৱালী। মোৰ সকলো শেষ হ'ল সোণমণি। মই এতিয়া ঘাট মাৰা হলো। শেষ বুলিলে শেষ নহয়। বল আমি নতুনকৈ আৰম্ভ কৰো। নাই সোণমণি, সেয়া অসম্ভৱ। নকবিচোন তেনেকে। আমাৰ মৰম ভাল পোৱাবোৰ তই কি শেষ কৰিবলৈ ওলাইছ নেকি? সোণমণি, মই নোৱাৰা হৈছো। সেই কথা তই আগতে নাভাবিলি কিয়? সম্পৰ্কবোৰ ভাঙিবলৈ বৰ সহজ, কিন্তু গঢ়িবলৈ বৰ টান। কিন্তু সোণমণি, গঠিত সম্পৰ্কবোৰত যদি কলংকৰ চেকা লাগে, সেই সম্পৰ্কৰ শেষ জানো বিচ্ছেদ নহয়? কিন্তু তোক মোৰ আজি বুজাবলৈ শব্দৰ অভাৱ সোণমণি। চাচোন, সময় আনি ক'ত পেলালেহি। যিমানেই ডাঙৰ হৈ আহিছো, জীৱন নামৰ শব্দটোৰ অৰ্থ বুজিছো। সোণমণি, তই এবাৰ বুজছো, তই কিয় এনেকৈ কৈছ? তোৰ ৰহস্যময় কথাবোৰে মোক বৰ কষ্ট দিছে অ। হ'ব দে, বুজিছো। মন ভৰিল তোৰ মোৰ পৰা। হ'ব দে যাওঁ। দেখক জগতে, সঁচা ভাল পোৱাৰ যে কোনো মূল্য নাই। হ'ব দে, তোৰ বাবে মই সদায় বাট চাই ৰম। ভালে থাকিবি। ভুল নুবুজিবিচোন সোণমণি, মই পৰিস্থিতিৰ দাস হ'বলৈ ওলাইছো। ভগৱানে যাতে এই পৰিস্থিতি পৃথিৱীৰ কোনো ভাল পোৱা সম্পৰ্কৰ মাজত নিদিয়ক মইনা। মোক ক্ষমা কৰিবি সোণমণি। তই মোৰ জীৱন নামৰ চিঠিখনিৰ শেষ শব্দ। শেষবাৰৰ বাবে মোৰ অনুৰোধ ৰক্ষা কৰিবিনে মইনা? নিশ্চয় কৰিম, কচোন। জানিব পাৰিমনে আমাৰ এই ত্যাগৰ কাৰণ?
তোৰ বাবে মোৰ এয়া শেষ উপহাৰ। মোক ক্ষমা কৰি দিবি মইনা। তোক মই বহুত কষ্ট দিলোঁ। সময় বহুত হ'ল, ব'ল তোক মই আগবঢ়াই থওঁ।